হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আছোঁ বৰ্তমান পাৰ্কিঙত। মানে আজি আকৌ গোটেই ফুল ষ্টকটো কি নতুন ষ্টক আহিছে গোটেইখিনি দেখাম। প্ৰায় 80% গাড়ী নতুন সোমাইছে আমাৰ ষ্টকত। চ' সেইখিনি মই দেখাই দিম। আৰু মই আপোনালোকক মানে গাড়ী ল'ব যোৱা, কিনিব যোৱা সেইবিলাক ভিডিঅ' দিব পৰা নাই। মানে কি হ'ল, 80% গাড়ী আমি এক্সচেঞ্জৰ পৰাই লওঁ, নিউ ডিলাৰৰ এক্সচেঞ্জৰ পৰাই লওঁ। আৰু তেখেতসকলৰ লগত যিহেতু চিনাকি, মানে গোটেইখিনি দিনতে কৰি থোৱা হয়। মানে গাড়ীখন তেখেতসকলে ৰাখি দিয়ে, আমি পেমেণ্ট পঠাই দিয়াৰ পিছত। আৰু আমি অফিচ বন্ধ কৰি পূৰা ফ্ৰী হৈহে আমি গাড়ী ল'ব যাওঁ আৰু। চ' সেইটো কাৰণে ৰাতিও হয়, আৰু মেক্সিমাম এনেকৈ ৰাতিয়ে যাওঁ। মই ক'লোঁ আপোনালোকক, তেখেতসকলে তেনেকৈ ৰাখি দিয়ে পেমেণ্ট হোৱাৰ পিছত। আমি মানে অফিচ বন্ধ কৰি তেনেকৈ আমি ৰাতিহে লৈ আহোঁ। তো সেইটো কাৰণে মই নেদেখাওঁ, একেবাৰে পাৰ্কিঙত আনি আপোনালোকক গাড়ীকেইখন দেখাওঁ। চ' মই ক'লোঁ আপোনালোকক, এখন দুখনকৈ আমাৰ পাৰ্কিঙত এতিয়া ভালেকেইখন গাড়ী আছে, প্ৰায় 80% নতুন গাড়ী আছে। মই গোটেইকেইখন এখনকৈ দেখাই আছোঁ আমাৰ। আৰু মই যোনখন হণ্ডা আমেজৰ কথা কৈছিলোঁ, পেপাৰৰ কিবা আছিলে, মই পোৱা নাছিলোঁ। চ' সেইখিনি মই পাই গ'লোঁ। সেইটো কাৰণে মই প্ৰথমতে মই আজি আপোনালোকক হণ্ডা আমেজখনেই মই থুলমূলকৈ দেখাই দিছোঁ। আৰু বাকী ফুল ৰিভিউ এটা মই দি দিম বাৰু আপোনালোকক। বৰ্তমান মই হণ্ডা আমেজখনতে বহি আছোঁ। এইটো চাওক, চলিছে মাত্ৰ 7,200 কিলোমিটাৰ। মানে 7,000 মান চলাই আছিলে, 222 কিলোমিটাৰমান আমিয়ে চলাই মানে ইমান ধুনীয়া লাগিছে। আৰু ইয়াতে আপোনাৰ অট'মেটিক ব্ৰেকিং চিষ্টেম আৰু বহুত কিবা কিবি আছে। মই ফুল ৰিভিউ যোনদিনাখন বনাই দিম, সেইদিনাখন মই আপোনালোকক গোটেই ডিটেইলছটো মই কৈ দিম। গাড়ী এনেই ভিতৰৰ কণ্ডিশ্যন চাওক, এইখনৰহে মই ভিতৰৰ কণ্ডিশ্যন দেখাই দিছোঁ, কাৰণ বহি আছোঁতো। গাড়ী ফুল অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট, ইঞ্জিন গোটেই চিল পাব আপোনালোকে, বডি ইঞ্জিন গোটেই চিল পাব। গাড়ীখন মই আজি ভালদৰে দেখাই দিছোঁ। চাওক, এইটো ব্লু কালাৰতে আছে। ক'ব গ'লে গাড়ীৰ লুকছ খুবেই ধুনীয়া, একদম লেটেষ্ট মডেল, মাত্ৰ 9 মাহ পুৰাণা গাইজ গাড়ীখন। এইটো চাওক, গোটেইকেইটা টায়াৰত আপোনালোকে ডায়মণ্ড কাট এলয়, টায়াৰৰ কণ্ডিশ্যন চাওক, 7,000 চলিছে। চিলকেইটা এইখনৰ মই দেখাই নাথাকোঁ, কাৰণ গাড়ী একদম নতুন গাইজ, মাত্ৰ 9 মাহ পুৰাণা কমপ্লিট গাড়ী, ইঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। 2025 হয়, 9 মাহ পুৰাণা মাত্ৰ গাইজ। পূৰা গাড়ী কমপ্লিট চিল আছে, ইঞ্জিন চিল আছে। আৰু লুক চাওক গাইজ, আগৰ আমেজখনতকৈ একদম ট'টেলি বেলেগ, কমপ্লিট বেলেগ আছে। এইখনত অট'মেটিক ব্ৰেকিং চিষ্টেম, অট'মেটিক আপাৰ ডিপাৰ। তাৰপিছত আপুনি যদি গাড়ীখনত কেতিয়াবা গাড়ী চলাই থাকোঁতে যদি শুইও যায়, গাড়ী অট'মেটিক নিজে চাইড হৈ গাড়ী ৰখি যাব। তেনেকুৱা ফিচাৰ্ছ আছে আৰু কিবা কিবি ময়ো ভালদৰে নাজানো। মই চাই মেলি আপোনালোকক ৰিভিউৰ ভিডিঅ' দিয়াৰ দিনাখন মই গোটেইখিনি কৈ দিম আপোনালোকক। চ' এইখন 2025 হয়। গাড়ীৰ বয়স মাত্ৰ 9 মাহ পুৰাণা, 01 নাম্বাৰত আছে। এইখন হণ্ডা আমেজ 3rd জেনেৰেশ্যন ZX MT মডেলটো হয়। গাড়ীৰ বয়স মাত্ৰ 9 মাহ পুৰাণা হৈছে, আৰু চলিছে 7,200 কিলোমিটাৰ। মই দেখালোঁ আপোনালোকক। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ মই 7,90,000 টকা। তাৰ পৰাও মই যি পাৰোঁ মোৰ ফালৰ পৰা চাই দিম আপোনালোকক। আৰু আপোনালোকে অসমৰ য'ৰে কি নহওক, ৰিফাইনেন্সো আৰামছে হৈ যাব। প্ৰফাইল ভাল থাকিলেতো একদম 50,000, 1,00,000 টকা ডাউন পে'মেণ্ট দিলে এইখন ওলাই যাব। 7,90,000 মই ক'লোঁ, 7,90,000। তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। তাৰপিছত এইফালে আমাৰ 2021 হণ্ডা WRV পেট্ৰল। আৰু গাইজ বৰ্তমান আমাৰ তাত ডিজেল গাড়ী অকল এই বলেৰ'খন আছে, বলেৰ' নিঅ'। এইখনৰো ডিটেইলছটো মই দি আছোঁ আপোনালোকক। এইখনৰ বাহিৰে বাকী চব পেট্ৰল গাড়ী আছে। চ' এইখন 2021 হয়, টপ মডেলটো হয়, ZX-টো হয়। চানুপ গোটেইখিনি পাব আমাৰ এইখনৰ দৰে। এইখন মানে কি হ'ল, বুকিং দিছিলে মানুহ এজনে, বুকিং দিওঁতে মানে মই ফাইনেন্সৰ কামটো প্ৰচেছ কৰাই দিলোঁ। বেলেগ কাষ্টমাৰ আহিছিল, মই নিদিলোঁ বুকিং থাকা বুলি কয়। চ' তেখেতৰ চিভিলটো বেয়াই আচলতে। চ' সেইটো কাৰণে লোনটোও নহ'ল, এইফালে মোৰ কাষ্টমাৰকেইটাও গুচি গ'ল। এতিয়া মানে গাড়ীখন এনেকৈ আছে। বাৰু গাড়ী ভাল, চিন্তা কৰা নাই। গাড়ী ভাল, গাড়ী খুবেই ধুনীয়া। ইঞ্জিন ৱাৰেণ্টি এইখনতো পাব, চলিছেও খুব কম চলিছে। গাড়ী ভাল কাৰণে ইমান মানে চিন্তা কৰা নাই আৰু। চ' এইখন 2021 হয়। এইখনৰ পূৰা কমপ্লিট চিল পাব। গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে গাইজ, কোনো চাইডে লাৰা নাই। কাৰণ এই চাওক, সৰু সুৰা মাইনৰ স্ক্ৰেচ ইয়াতে দৰ্জাত দেখা পাব আপোনালোকে, অকণমান দেখা পাব, কাৰণ গাড়ীত একো এটা আমি কৰোৱা নাই। গোটেইকেইটা টায়াৰত ডায়মণ্ড কাট এলয় পাব, যিহেতু টপ মডেলটো হয়। চানুপ গোটেইখিনি আছে গাড়ীখনত। এইটো চাওক, চানুপ গোটেইখিনি পাব। এইখন 2021 হয়, হণ্ডা WRV VX। এইটো নিউ শ্বেপটো হয়, প্ৰজেক্টাৰ হেডলাইটৰ সৈতে DRL গোটেইখিনি পাব আপোনালোকে। চাওক, মাত্ৰ 12,000 কিলোমিটাৰ চলিছে গাইজ, মাত্ৰ 12,000। ছাৰ্ভিচ হিষ্ট্ৰী এভেইলেবল আছে। আপোনালোকে যদি হণ্ডা ডিলাৰত চেক কৰিব খোজে, দেন চেক কৰিব পাৰে। ছাৰ্ভিচ হিষ্ট্ৰী এভেইলেবল পাব। মাত্ৰ 12,000 কিলোমিটাৰ চলিছে গাইজ, স্পেয়াৰ আনইউজ এইখনৰ।
আৰু এইখনৰ মই প্ৰাইচটো ৰাখিছোঁ আপোনালোকৰ 6,40,000 টকা। সেইটো মোৰ আস্কিং প্ৰাইচ হয়, তাৰ পৰাও মই কিবা অকণমান চাই দিম মোৰ ফালৰ পৰা যি পাৰোঁ। 6,40,000 তাৰ পৰাও মই কিবা অকণমান চাই দিম। Honda WRV VX নিউ শ্বেপটো হয় আৰু চলিছে অনলি 12,000 কিলোমিটাৰ। তাৰপিছত এইফালে এইখন আমাৰ i20খন 2019ৰ হয়, i20 এক্টিভ SX2 হয়। এইখনো চলিছে 43,000 কিলোমিটাৰ। গাড়ীৰ কণ্ডিশ্যন খুবেই ধুনীয়া, খালি টায়াৰৰ কণ্ডিশ্যনটো অকণমান উইক আছে, নচলা নহয়, চলি যাব আৰামছে। গাড়ী পুৰা কমপ্লিট চিল আছে এইখনৰ মোৰ ফুল ভিডিঅ' দিয়া আছে, আপোনালোকে যদি মোৰ চেনেলত ভিজিট কৰে চ' এইখনৰ ফুল ৰিভিউটো পাই যাব আপোনালোকে। চ' এইখন 2019ৰ i20 এক্টিভ SX হয়। গাড়ী পুৰা কমপ্লিট চিল আছে, ইঞ্জিন গোটেইখিনি চিল, আৰু আমাৰ গোটেই গাড়ীত আপোনালোকে ইঞ্জিন ৱাৰেণ্টি 6 মাহ 3 মাহৰ পাই যাব আৰামছে। আৰু এইখন SX হয়, প্ৰজেক্টাৰ হেডলাইট মই ক'লোঁ। ফুল ৰিভিউ ফুল ডিটেইলছ যদি চাব মন আছে আপোনালোকৰ, তেনেহ'লে আপুনি মোৰ চেনেলত ভিজিট কৰিলে এইখন গাড়ীৰ ৰিভিউটো পাই যাব আপোনালোকে। এইখন 2019ৰ i20 এক্টিভ SX মডেলটো হয়, চলিছে 43,000 কিলোমিটাৰ। এইখনৰ স্পেড টায়াৰ আনইউজ, আৰু এইখন ল'ব পাৰিব আপোনালোকে 4,80,000 টকা মই দাম ক'লোঁ, 4,80,000 তাৰ পৰাও মই কিবা অকণমান চাই দিম মোৰ ফালৰ পৰা, মই যি পাৰোঁ আপোনালোকক। 50,000 যি ডাউন পে'মেণ্ট দিয়ে এইখনো ওলাই যাব, 5 বছৰৰ কাৰণে ৰিফাইনেন্স আৰামছে হৈ যাব এইখনৰ। চ' ক'লোঁ মই 4,80,000 তাৰ পৰাও মই কিবা অকণমান চাই দিম মোৰ ফালৰ পৰা। তাৰপিছত এইফালে এইখন আমাৰ নিছান মেগনাইট, এইখন বাৰু আগৰ ষ্টকৰে হয়। এইখন 2023ৰ হয়, চলিছে মাত্ৰ 9,000 কিলোমিটাৰ। গাড়ী পুৰা কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। XV মডেলটো হয়, ডিউৱেল টনত পাব, চলিছে 9,000 কিলোমিটাৰ। এইখনৰ মই দাম কৈছিলোঁ 5,90,000, একদম 570 হ'লে মই দি দিম এইখন যিহেতু আগে পিছে দেখাইছোঁ, এইখন আৰু দেখাই নাথাকোঁ। এইখনো আগৰ ষ্টকৰ হয়, Honda WRV 2017 ডিচেম্বৰ, মানে অলমষ্ট 2018ৰ হয়। VX2 হয়, এইখনৰ টপ মডেল, চানুপ গোটেইখিনি পাব আপোনালোকে। গাড়ীখন খালি লেতেৰা হৈ আছে, গাড়ীৰ কমপ্লিট চিল আছে, ইঞ্জিন গোটেইখিনি চিল পাব। 38,000 চলিছে মাত্ৰ এইখনৰো স্পেড টায়াৰ আনইউজ, এইখনৰো ইঞ্জিন ৱাৰেণ্টি পাই যাব, আমাৰ গোটেই গাড়ীৰ পাই যাব, আৰু গোটেই গাড়ীৰ পৰা কমপ্লিট চিল, ইঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। চ' এইখন ক'লোঁ মই আপোনালোকক 2017 লাষ্টৰ মানে ডিচেম্বৰৰ হয়, মানে অলমষ্ট 2018ৰ হয়। ML নাম্বাৰত আছে, মানে আমাৰ নংপো হয়, মানে যোৰাবাটৰ পৰা অকণমান দূৰ। RC ট্ৰান্সফাৰ গোটেইখিনি ইনক্লুড কৰি দিম আমি। আৰু এইখনৰ প্ৰাইচ মই কৈছিলোঁ 470, তাৰ পৰাও মই কিবা অকণমান চাই দিম। এইখনো 50,000 যি ডাউন পে'মেণ্ট দিয়ে ওলাই যাব, 4,70,000 তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। তাৰপিছত এইফালে এইখন আমাৰ মাহিন্দ্ৰা XUV 300 হয়, W6 হয়, আৰু চানুপ গোটেইখিনি পাব, অট'মেটিকত আছে, চলিছে 35,000 কিলোমিটাৰ। গাড়ী পুৰা কমপ্লিট চিল আছে গাইজ, টায়াৰৰ কণ্ডিশ্যনৰ পৰা আদি কৰি একদম গাড়ী ধুনীয়া হৈ আছে, খালি লেতেৰা হৈ আছে গাইজ। আমাৰ মোচা কেঁচা মানুহ নাই তেনেকুৱা, শৰ্মাদা আৰু ময়ে, আৰু ভাইটি দুজন আছে, টুক টাক কিবা কিবি চাই দিয়ে আৰু সিহঁতে। চ' এইখনো পুৰা কমপ্লিট চিল আছে, এইখনো মই দেখাইছোঁ আগতে আপোনালোকক। এইখন 2023 লাষ্টৰ হয়, মানে অলমষ্ট এইখনো 2024ৰে হয়, আৰু চলিছে 35,000 কিলোমিটাৰ, অট'মেটিকত আছে। আৰু এইখনৰ প্ৰাইচটো মই কৈছিলোঁ আপোনালোকক 7,80,000 টকা, তাৰ পৰাও মই কিবা অকণমান চাই দিম মোৰ ফালৰ পৰা, মই যি পাৰোঁ গাইজ। এইটো অলমষ্ট দিয়া দামটোৱে এইখনৰ ক'লোঁ বাৰু, 7,80,000 তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। তাৰপিছত এইখন আমাৰ i20খন, এইখনো আমাৰ পুৰণা ষ্টকৰে হয়। এইখন 2023ৰ হয়, 42,000 চলা হয়। গাড়ী পুৰা কমপ্লিট ইঞ্জিন গোটেইখিনি চিল পাব। গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে, মাত্ৰ আগৰ বাম্পাৰ আৰু পিছৰ বাম্পাৰটো পেইণ্ট কৰা হৈছে। গাড়ীৰ কণ্ডিশ্যন এইখনো খুবেই ধুনীয়া হৈ আছে, মই বেক চাইডৰ পৰাও দেখাই দিছোঁ চাওক। এইখন 42,000 চলা গাড়ী, 2023 হয়, i20 আস্থা অপশ্যনেলটো হয়, ছানৰুফ, ৱায়াৰলেছ চাৰ্জিং পইণ্ট, ডায়মণ্ড কাট এলয় গোটেইখিনি পাব, চাবিও দুপাত পাব, স্পেড টায়াৰ আনইউজ, এইখনৰো হোৱাইট কালাৰত আছে। আৰু এইখনৰ দাম মই ৰাখিছোঁ 6,90,000 টকা, তাৰ পৰাও মই কিবা অকণমান চাই দিম মোৰ ফালৰ পৰা, 6,90,000 তাৰ পৰাও কিবা অকণমান চাই দিম, ৰিফাইনেন্সো হৈ যাব আৰামছে, আপোনালোকে অসমৰ য'ৰে কি নহওক, 6,90,000 তাৰ পৰাও মই কিবা অকণমান চাই দিম। তাৰপিছত এইফালে আছে আমাৰ এইখন 2017ৰ Honda Jazz V CVT-খন হয়, পেডেল চিফ্টাৰ আছে গাড়ীখনত। এইখন চলিছে অলমষ্ট 60,000 নে কিমান চলা আছিল, মই পাহৰি থাকিলোঁ। এইখনো পূৰা গাড়ী কমপ্লিট চিল আছে, ইঞ্জিন গোটেইখিনি চিল পাব। গাড়ী CVT হয়, মানে অট'মেটিকত আছে। এইটো চাওক গাড়ীৰ ভিতৰৰ কণ্ডিশ্যন কিমান ধুনীয়া হৈ আছে, এইটো চাওক গিয়াৰ বক্সটো CVT হয়।
অট'মেটিকত আছে গাড়ী 2017 হয় গাইজ 72,000 চলিছে পেট্ৰলত আছে হণ্ডা জেজ ভি CVT মডেলটো হয় ইয়াত এইখনত ছানৰুফ নাথাকে বাৰু মই আগৰ ফালৰ পৰা মই আপোনালোকক দেখাই দি আছোঁ তো চাওক গাড়ীৰ টায়াৰৰ কণ্ডিশ্যনৰ পৰা আদি কৰি গোটেইখিনি ধুনীয়া আছে গোটেইকেইটা টায়াৰত আপোনালোকে এলয় পাব 72,000 চলিছে পেট্ৰলত আছে তো চাওক এইটো চাইডেও একো এটা কাম নাই গাড়ীৰ কোনো চাইডে একো এটা স্ক্ৰেচ নাই যি সৰু সুৰা আছিল সেইখিনি মই বাৰু মাৰি দিছোঁ এয়া মোৰ খবৰ ল'ব আহিছে গাইজ চ' এইখন 2017 হণ্ডা জেজ ভি CVT মডেলটো হয় অট'মেটিকত আছে চলিছে 72,000 কিলোমিটাৰ ছাৰ্ভিচ হিষ্ট্ৰী এভেইলেবল পাব যদি আপোনালোকে চেক কৰিব পাৰে আৰু এইখনৰ প্ৰাইচ মই ৰাখিছোঁ 3,20,000 টকা মানে 3,20,000 তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক এইখনতো 50,000 0 10,000 20,000 যি ডাউন পে'মেণ্ট দিয়ে এইখনো ওলাই যাব আৰামছে 3,20,000 তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক তাৰপিছত এইফালে আমাৰ টাটা নেক্সন বহুত লেতেৰা হৈ আছিল গাইজ এইখিনিত আছিল আপোনালোকে দেখিছে মই গাড়ীখন ওলাই মেলি ধুই মেলি লৈ আহিছোঁ যোৱাকালি আমাৰ কাষ্টমাৰ এজন আহিছিলে তো সেইটো কাৰণে ধুনীয়াকৈ চাফা তাফা কৰি ৰাখিছোঁ বেটেৰী এইখনৰ বহি মানে বেয়া হৈ গ'ল এতিয়া বেটেৰীও নতুনকৈ লগোৱা হৈছে এইখন 2022 হয় টাটা নেক্সন XZ+ HS ডাৰ্ক এডিশ্যনটো হয় গাড়ী ফুল ব্লেকত আছে ছানৰুফ টানুফ গোটেইখিনি আছে এইখনো মানে অলমষ্ট বুকিং হৈছে এইখনো মানে কেতিয়া যায় ঠিক নাই বুকিং লোৱা গৈছে চ' তথাপি মই কৈ দিছোঁ আৰু আপোনালোকক ছানৰুফ টানুফ গোটেইখিনি পাব আপোনালোকে এইখনৰ চলিছে 45,000 নে 42,000 চলা আছিলে চাওক ডাৰ্ক এডিশ্যনটো হয় ফ্ৰণ্ট চাইডে চাওক গাড়ী ফুল গাড়ী চিল আছে ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পেট্ৰলত আছে বাৰু এইখনৰ আৰু এইখনৰ দাম মই কৈছিলোঁ আপোনালোকক 8 লাখ টকা তাৰ পৰাও মই কিবা অকণমান চাই দিম এখন বাৰু বুকিং হৈছে তথাপি মই কৈ দিছোঁ আৰু আপোনালোকক তাৰপিছত এইফালে এইখন আছে আমাৰ বলেৰো নিঅ N10 এইটো চাওক N10 মডেলটো হয় অৰুণাচল নাম্বাৰত আছে ডিজেলত আছে আৰু চলিছে 34,000 কিলোমিটাৰ আৰু এইখন মেনুৱেল হয় অট'মেটিক নহয় বাৰু বলেৰো নিঅ আমাৰ তাত 2017 মানে আগৰ মডেলৰো এখন বলেৰো আছে সেইখন বাৰু ৰেডি হৈ আছে ৰেডি হ'লে মই দেখাম আপোনালোকক এইখন চাওক টায়াৰৰ কণ্ডিশ্যন চাওক মানে 34,000 ডিজেলত একোৱেই নহয় গাইজ একদম নতুনেই হৈ আছে প্ৰায় গাড়ী 2023 হয় হোৱাইট কালাৰত আছে ফুল গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাইজ আমি আনি খালি পলিচ কৰিছোঁ বেলেগ কাম বিশেষ একো কৰোৱা নাই গাইজ মই ভিতৰৰ কণ্ডিশ্যন দেখাই দি আছোঁ আপোনালোকক এইটো চাওক ভিতৰৰ কণ্ডিশ্যন কিমান ধুনীয়া হৈ আছে এইটো চাওক এই জাষ্ট চাফা তাফা কৰি আনি ইয়াতে সোমাইছোঁ গাইজ আৰু এইখন 2023 হয় বলেৰো নিঅ N10R হয় আগৰ পৰা মই দেখাই দিছোঁ আপোনালোকক এইটো চাওক অৰুণাচল নাম্বাৰ হয় যদি আপোনালোকক গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন কৰি দিব লাগে কৰি দিম সেইটো খালি পইচাটো আপোনালোকে দিব লাগিব বাকী কামখিনি আমি কৰি দিম চ' আমি নাম্বাৰ প্লেট চেঞ্জ কৰা প্ৰাইচটো আমি কোৱা নাই অকল গাড়ীখনৰ প্ৰাইচটো কৈ আছোঁ RC ট্ৰান্সফাৰ সেইটো কৰি দিম বাৰু কিন্তু নাম্বাৰ প্লেট চেঞ্জটো আমি কৰি নিদিওঁ সেইটো যদি কোনোবাই কৰে তেনেহ'লে সেই যিটো খৰচা হয় সেইটো আপোনালোকে দিব লাগিব চ' এইখন 2023 হয় বলেৰো নিঅ N10R হয় গাড়ী 2023 হয় হোৱাইট কালাৰত আছে ফুল গাড়ী চিল আছে ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব আৰু এইখন ডিজেলত পাব চলিছে 34,000 কিলোমিটাৰ মই ক'লোঁ আৰু এইখনৰ মই দাম ৰাখিছোঁ একদম 8 লাখ টকা তাৰ পৰাও মই কিবা অকণমান চাই দিম 8 lakhs তাৰ পৰাও মই কিবা অকণমান চাই দিম ৰিফাইনেন্সো হৈ যাব আৰামছে চ' ক'লোঁ মই আপোনালোকক 8 lakhs তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক তাৰপিছত এইফালে আমাৰ আমেজখন আপোনালোকক দেখাইছোঁৱেই এইফালে কেইখনমান আছে আৰু সেইকেইখন মই আপোনালোকক দেখাই দিওঁ বলক তাৰপিছত এইখন আমাৰ গ্ৰেণ্ড i10 নিঅছ 2019 হয় আস্তা মডেলটো হয় প্ৰজেক্টাৰ হেডলাইট চেডলাইট গোটেইখিনি আছে এইখনৰো ফুল ৰিভিউ দিয়া আছে আপোনালোকে যদি চাব খোজে চাব পাৰে আৰু এইখনৰ ডিটেইলছ মই ইমান এটা দি নাথাকোঁ কাৰণ এইখন অহাকালি মানে এইখন গাড়ী লৈ যাব আমাৰ মঙলদৈ ছাইডৰ কাষ্টমাৰ হয় চ' তেখেত আহিছিল গাড়ীখন চাইছিলে বুকিং গোটেইখিনি দি থৈ গৈছিল ফাইনেন্সৰ কামো সোনকালে হৈ গ'ল চ' এইখন অহাকালিলৈকে এইখন লৈ যাব গাইছে মই সেইখনৰ ডিটেইলছ মই ইমান এটা দি নাথাকোঁ তাৰপিছত ইফালে আমাৰ টাটা এল্ট্ৰছ XZ+টো হয় একদম টপ মডেলটো হয় ডাৰ্ক এডিশ্যনটো হয় গাড়ী 2023 হয় এইখনো অৰুণাচল নাম্বাৰ হয়
আৰু এইখনৰ প্ৰাইচ মই ৰাখিছোঁ 5,85,000। মই যিটো বলেৰত কৈছিলোঁ আপোনালোকক, যদি আপোনালোকে নাম্বাৰ প্লেটটো চেঞ্জ কৰে, মানে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন যদি কৰে, সেই খৰচাটো আপোনালোকৰ হ'ব। আমাৰ ফালৰ পৰা সেইটো নহয়, আমি অকল RC ট্ৰান্সফাৰটো কৰি দিম আপোনাৰ নামত। চ' এইখন 2023 হয়। গাড়ী পূৰা কমপ্লিট চিল আছে, ইঞ্জিন গোটেইখিনি চিল। গাড়ী চলিছে 49,000 কিলোমিটাৰ। টায়াৰৰ কণ্ডিশ্যন চাওক, গোটেইকেইটা টায়াৰ আপোনালোকে এলয় পাব। গাড়ীৰ কণ্ডিশ্যন বাহিৰ ভিতৰ খুবেই ধুনীয়া কণ্ডিশ্যন হৈ আছে। 5,85,000 মই ক'লোঁ আপোনালোকক, তাৰ পৰাও মই কিবা অকণমান চাই দিম। গাড়ী 2023 হয়। গাড়ী কমপ্লিট চিল, ইঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। চ' 2023 হয়, চলিছে 49,000 কিলোমিটাৰ। টাটা নেক্সন XZ প্লাছ ডাৰ্ক এডিশ্যনটো হয়, 1.2 হয়। প্ৰজেক্টাৰ হেডলাইট গোটেইখিনি পাব আপোনালোকে এইখনতো। আৰু এইখনৰ দামটোও মই ক'লোঁ আপোনালোকক 5,85,000। তাৰ পৰাও মই কিবা অকণমান চাই দিম মোৰ ফালৰ পৰা, মই যি পাৰোঁ। 5,85,000 এইটো গাড়ীৰ দাম ক'লোঁ দেই গাইজ। তাৰপিছত এইফালে আছে আমাৰ এইখন Hyundai Venue SX Turbo GDI মডেলটো হয়, 2021 হয়। চলিছে আপোনাৰ 63,000 কিলোমিটাৰ। ইঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। গাড়ী চাওক, টায়াৰৰ কণ্ডিশ্যন চাওক। আগৰ দুটা একদম নতুন হৈ আছে, পিছৰ দুটাত অকণমান, ইয়াত আগৰ দুটাতকৈ অকণমান কম গ্ৰিপ আছে চাওক। নচলা নহয়, গাড়ীৰ কণ্ডিশ্যন খুবেই ধুনীয়া চাওক। এইটো চাওক, টাৰ্বো GDI মডেলটো হয়, 2021 হয় এইখন। চানুপ গোটেইখিনি পাব আপোনালোকে। গাড়ীত কোনো চাইডে একো এটা স্ক্ৰেচ নাই, গাড়ী ধুনীয়া হৈ আছে। আৰু এইখনৰ দাম মই ৰাখিছোঁ 7,10,000, মানে 7 লাখ টকাই ধৰি লওক। এই চাওক, ভিতৰৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া হৈ আছে। গাড়ী চলিছে 63,000, কিন্তু আপোনালোকে 20-30,000 চলা যেন পাব। গাড়ীখন ইমান ধুনীয়া কণ্ডিশ্যনত আছে এইখন। চ' ক'লোঁ মই আপোনালোকক, প্ৰজেক্টাৰ হেডলাইট DRL গোটেইখিনি পাব গাড়ীত আপোনালোকে। গাড়ী AS17 মানে ধুবুৰী নাম্বাৰ হয়। আৰু এইখনৰ প্ৰাইচ মই ক'লোঁ আপোনালোকক 7 লাখ টকা, মানে 7 lakhs। তাৰ পৰা মই কিবা অকণমান চাই দিম মোৰ ফালৰ পৰা। 2021 হয়, 7 lakhs। সেইটো মোৰ অলমষ্ট দিয়া দামটোৱে। তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক মোৰ ফালৰ পৰা, মই যি পাৰোঁ। আৰু গোটেই গাড়ী ৰিফাইনেন্স হ'ব, যিমানকেইখন আছে আমাৰ তাত। তাৰপিছত এইফালে কুইটখন বাৰু নেদেখাওঁ, কুইটখন আনি জাষ্ট ৰাখিছোঁ। বাকী এনেই তেনেকুৱা কাম নাই। এইটো চাওক, এই তলৰ বিটটো আনিব দিছোঁ, এইটো ভাঙা আছে। আৰু অকণ স্ক্ৰেচ আছে, এইটো চাওক, বাম্পাৰত স্ক্ৰেচ আছে। বাকী টায়াৰৰ কণ্ডিশ্যনবিলাক চাওক আপোনালোকে, ধুনীয়া হৈ আছে। ভিতৰৰ কণ্ডিশ্যনো মই দেখাই দিছোঁ, চাওক ধুনীয়া হৈ আছে। মানে 2 লাখ টকাৰ তলত পাব। আৰু এইখন ৰেডি হৈ লওক, তাৰপিছত মই আপোনালোকক এইখন দেখাম বাৰু। তাৰপিছত আমাৰ যোনখন মেঘালয় নম্বৰৰ i20 আছিলে, সেইখন ৰেডি হৈ গ'ল গাইছিলে। এই লুকছটো ইমান ছেক্সি লুকছ, মানে এলয়টোৱে মানে গাড়ীখন একদম ধুনীয়া কৰি পেলাইছে। এইটো চাওক, বেক চাইডৰ পৰা মই দেখাই দিছোঁ, গাড়ী লেতেৰা হৈ আছে অকণমান। এলয় চাওক গাইজ, একদম ধুনীয়া। গাড়ী পূৰা কমপ্লিট চিল আছে, হোৱাইট কালাৰত আছে। এই চাওক, গছৰ তলত থোৱাৰ কাৰণে একদম পাত চাত পৰি অৱস্থা নাই। মানে সেইফালে জেগা ফুল হৈ গ'ল, সেইটো কাৰণে মানে এইফালে আনি ৰাখিছোঁ। লেতেৰা হ'লেও উপায় নাই আৰু গাইজ, আমাৰ নতুনকৈ পাৰ্কিংটো বনাই আছোঁ এইফালে, এইখিনিত। এইবিলাক ভাঙা যাব, ইয়াতে পাৰ্কিংটো বনোৱা হ'ব বাৰু। বনাই থাকিলে মই আপোনালোকক দেখাম। আগতে এইটো ভাঙি লওঁ, তাৰপিছত বনাই দিম। চ' এইখন মই দেখাই দিছোঁ, চাওক i20খন স্পৰ্টছ মডেলটো হয়। এইখন Hyundai i20 স্পৰ্টছ মডেল 2018 হয়। আৰু চলিছে 72,000 কিলোমিটাৰ। গাড়ী পূৰা কমপ্লিট চিল আছে, ইঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। আৰু এলয়টো কমচে কম 17 ইঞ্চিৰ এলয় হয় এইটো। এক্সট্ৰা বহুতখিনি ওলাই থাকে বাৰু। গাড়ী পূৰা কমপ্লিট চিল আছে। মই ভিতৰৰ কণ্ডিশ্যন মই দেখাই দিছোঁ, চাওক। মেঘালয়ৰ গাড়ী বহুত ভাল মেইনটেনেঞ্চ কৰি ৰাখে ইহঁতে বাৰু। টাচস্ক্ৰীন সেইখিনি গোটেই লাগি আছে বাৰু। এইখনৰো যদি মই ফুল ৰিভিউ লাগে আপোনালোকক মই দি দিম। ক'লোঁ মই কিমান চলিছে। গাড়ী 2018 হয়, 72,000 চলিছে। আৰু পেট্ৰলত আছে এইখনো। আৰু এইখনৰ মই দাম ৰাখিছোঁ 4,35,000। তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। 4,35,000 ক'লোঁ মই আপোনালোকক, তাৰ পৰাও মই কিবা অকণমান চাই দিম। গাড়ী 2018 হয়। মোৰ ফালৰ পৰা মই যি পাৰোঁ মই চাই দিম। ৰিফাইনেন্সো হৈ যাব এইখনো, 50,000 যি ডাউন পে'মেণ্ট দিয়ে ওলাই যাব এইখনো। 4,35,000, তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। তাৰপিছত এইফালে আমাৰ টাটা আল্ট্ৰছ AS নাম্বাৰ হয় এইখনৰ ছেইম মডেল হয়। আৰু এইখন 2024 হয়। আৰু এইখন চলিছে 39,000 কিলোমিটাৰ। এইখন পেট্ৰলত আছে বাৰু। এইটো চাওক, হোৱাইট কালাৰত আছে। এইখনৰ গাড়ী অকণমান লেতেৰা হৈ আছে। বাকী গাড়ীত একো কাম নাই, টায়াৰ কণ্ডিশ্যনৰ পৰা আদি কৰি গাড়ী একদম ধুনীয়া হৈ আছে।
খালি লেতেৰা হৈ আছে অকণমান মই ফ্ৰণ্ট চাইডৰ পৰা দেখাই দিছোঁ চাওক গাড়ী পূৰা কমপ্লিট চিল আছে ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব গাড়ী 2024ৰ হয় 39,000 চলিছে মাত্ৰ পেট্ৰলত পাব আপোনালোকে 2024ৰ হয় মই ভিতৰৰ কণ্ডিশ্যনটো মই আপোনালোকক দেখাই দিছোঁ চাওক চাওক ভিতৰৰ কণ্ডিশ্যন এইটো চব ইনবিল্ট টাচ স্ক্ৰীন গোটেইখিনি লাগি আছে এই চাওক চিট কভাৰ গোটেইখিনি লাগি আছে গাড়ী চাওক এখন 2024ৰ হয় চলিছে অনলি 39,000 কিলোমিটাৰ এখনৰ স্পেৰ টায়াৰ আনইউজ হোৱাইট কালাৰত আছে গাড়ী ফুল গাড়ী চিল আছে ইঞ্জিন চিন গোটেইখিনি চিল পাব আপোনালোকে ক'লোঁ মই আপোনালোকক 2024ৰ হয় চলিছে 39,000 কিলোমিটাৰ টাটা নেক্সন টাটা এল্ট্ৰছ XZ প্লাছখন হয় এইখনৰ প্ৰাইচ মই ৰাখিছোঁ 6,10,000 টকা এইটো মোৰ আস্কিং প্ৰাইচ হয় তাৰ পৰা মই যি পাৰোঁ মোৰ ফালৰ পৰা মই চাই দিম 6,10,000 তাৰ পৰাও মই কিবা অকণমান চাই দিম চ' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক আৰু এখন দুখন গাড়ী বাহিৰত আছে মানে গেৰেজত আছে সেই দুখনৰ ৰেডি হৈ আছে আৰু হণ্ডা চিটি এখন আহিছে গাইজ হণ্ডা চিটি এখন মানে ফাইনেল হৈছে হণ্ডা চিটিখন অহাৰ লগে লগে মই আপোনালোকক দেখাই দিম চানুপ টানুপ গোটেইখিনি পাব নেক্সট ভিডিঅ'ত আপোনালোকে হণ্ডা চিটিখন দেখা পাব হণ্ডা চিটি বিচাৰি আছে তেনেহ'লে দুদিন ৱেইট কৰক পাই যাব হণ্ডা চিটিখনৰ চানুপ টানুপ গোটেইখিনি পাই যাব আপোনালোকে চ' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক আৰু তেনেকুৱা একো দেখাবলগীয়া নাই গাইজ যদি ল'ম বুলি ভাবিছে মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে তাতে কণ্টেক্ট কৰিব আজিলৈকে এইখিনিয়ে লগ পাম আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই চি ইউ চুন